এটা আফ্ৰিকান কাপ অফ নেশ্যনৰ যিখন ফাইনেল সেইখন আচলতে ইমানেই ক্ৰেজি, ইমানেই উত্থান পতনেৰে ভৰা আৰু ইমানেই বিতৰ্কিত যে তেনেকুৱা ফুটবল মেচ, ফাইনেল বুলিয়ে নহয়, তেনেকুৱা ফুটবল মেচ আমি কোনোদিনে আগতে দেখা নাই। এতিয়া চমুকৈ কি হৈছিল কওঁ শুনক। সেইদিনা বিশ্বকাপৰ ফ্ৰান্স আৰু চেনেগালৰ মাজৰ মেচখন আপোনালোকে নিশ্চয় চালে। খুব যুঁজ দিও ফ্ৰান্সৰ হাতত অৱশেষত চেনেগাল পৰাস্ত হ'ল ৩-১ গলত। বিশ্বকাপলৈ অহাৰ পূৰ্বে চেনেগালে অন্য এখন খুব গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট খেলি থৈ আহিছে, এফকন বা আফ্ৰিকান কাপ অফ নেশ্যনছ। আফ্ৰিকান কাপ অফ নেশ্যনছ হৈছে আফ্ৰিকাৰ শীৰ্ষ আৰু গোটেই পৃথিৱীৰে এখন অত্যন্ত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ইয়াত আফ্ৰিকান দেশসমূহে অংশগ্ৰহণ কৰে। এতিয়া আফ্ৰিকান কাপ অফ নেশ্যনৰ যিখন ফাইনেল সেইখন আচলতে ইমানেই ক্ৰেজি, ইমানেই উত্থান পতনেৰে ভৰা আৰু ইমানেই বিতৰ্কিত যে তেনেকুৱা ফুটবল মেচ, ফাইনেল বুলিয়ে নহয়, তেনেকুৱা ফুটবল মেচ আমি কোনোদিনে আগতে দেখা নাই। এতিয়া চমুকৈ কি হৈছিল কওঁ শুনক। এই খেলখন একেবাৰে শেষ মুহূৰ্তলৈকে গল শূন্য হৈ আছিল, কোনো এটা দলে গল দিব পৰা নাছিল। খেলৰ ৯২ মিনিটত ষ্টপেজ টাইমত একেবাৰে শেষ মুহূৰ্তত চেনেগালে এটা গল দিলে। কৰ্ণাৰ এটা লাভ কৰিছিলে তেওঁলোকে, কৰ্ণাৰৰ পৰা তেওঁলোকে গল দিলে আৰু দলটো একদম উৎসাহত উল্লাসত ফাটি পৰিল, কাৰণ শেষ মুহূৰ্তত দিয়া গল। গতিকে তেওঁলোকে ভাবি ললে যে তেওঁলোকৰ এবাৰ আফ্ৰিকান কাপ অফ নেশ্যনছ তেওঁলোকৰ হ'ল, তেওঁলোকে বিজয়ী বুলি ভাবি ললে। কিন্তু এয়া আছিল নাটকৰ আৰম্ভণিহে আচলতে। খেলৰ ৰেফাৰীয়ে চেনেগাল টিমটোৰ উল্লাসত উৎসাহত চেঁচা পানী পেলাই গলটো নাকচ কৰি দিলে। তাৰ কাৰণটো হৈছে তেওঁৰ মতে ঠিক গল হোৱাৰ আগমুহূৰ্তত মৰক্কোৰ খেলুৱৈ আশ্ৰফ হাকিমিক চেনেগালৰ এজন খেলুৱৈয়ে ফাউল কৰিছিল, বক্সত ঠেলি পেলাই ফাউল কৰিছিল আৰু গতিকে তেওঁ গলটো নাকচ কৰিলে। আচলতে এইটো এটা 50-50 সিদ্ধান্ত। তেওঁ ফাউল নিদিয়াকৈ থাকিব হয়তো পাৰিলেহেঁতেন, কিন্তু তেওঁ দিলে। চেনেগালৰ খেলুৱৈসকলে প্ৰতিবাদ কৰিছিল, কিন্তু ৰেফাৰীয়ে তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি কোনো গুৰুত্ব নিদিলে আৰু প্ৰথমটো 50-50 ডিচিশ্যন আচলতে গ'ল চেনেগালৰ বিপক্ষে। তাৰ অলপ সময়ৰ পাছতে মৰক্কোৰ খেলুৱৈ ব্ৰাহিম ডিয়াজ চেনেগালৰ বক্সত চেনেগালৰ এজন খেলুৱৈৰ সৈতে খুন্দা লাগি লুটি খাই পৰি গ'ল। এইবাৰ এটা 50-50 চিটুৱেশ্যন। ৰেফাৰীয়ে ফাউল নিদিওঁ বুলি কোৱা হ'লে নিদিব পাৰিলেহেঁতেন, কিন্তু ৰেফাৰীয়ে দিলে। ৰেফাৰীয়ে মৰক্কোক এটা পেনাল্টি উপহাৰ দিলে। খুব বিতৰ্কিত এটা সিদ্ধান্ত ৰেফাৰীৰ। আৰু দ্বিতীয়টো 50-50 চিটুৱেশ্যন, 50-50 সিদ্ধান্তও গ'ল চেনেগালৰ বিপক্ষে। মৰক্কোৱে এটা পেনাল্টি পালে। এইবাৰ চেনেগালৰ খেলুৱৈসকল কিন্তু বহি নাথাকিল। তেওঁলোকৰ ইমানেই খং উঠিল যে ৰেফাৰীৰ সিদ্ধান্ত বিৰোধিতা কৰি তেওঁলোকে ফিল্ডৰ পৰা বাহিৰলৈ ওলাই গৈছিল। মানে যিটো খেলৰ ভাষাত যাক কোৱা হয় ৱাকআউট। তেনেকুৱা এটা বিখ্যাত ৱাকআউট আছে সুনীল গাভাস্কাৰ, আপোনালোকে জানিব চাগে। যি কি নহওক, কিন্তু চেনেগালিজ দলটোৰ এই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰিলে তেওঁলোকৰ দলৰে এজন খুব ভাল খেলুৱৈ আৰু এজন সঁচা অৰ্থত ভদ্ৰলোক ছাডিঅ মানে দলটোৰ প্ৰশিক্ষক, খেলুৱৈ সকলোকে বুজাই বঢ়াই তেওঁলোকক পুনৰ খেলপথাৰলৈ লৈ আনিলে আৰু খেল পুনৰ অনুষ্ঠিত হ'ল। এতিয়া মৰক্কোৱে পেনাল্টি ল'ব লাগে, মানে মৰক্কো জিকাৰ এটা পূৰ্ণ সম্ভাৱনা, প্ৰায় 100% ওচৰা-ওচৰি সম্ভাৱনা। পেনাল্টিটো মাত্ৰ স্ক'ৰ কৰিলেই হ'ল। পেনাল্টি ল'বলৈ আহিল তেওঁলোকৰ দলৰ ছুপাৰষ্টাৰ ব্ৰাহিম ডিয়াজ। এতিয়া ব্ৰাহিম ডিয়াজে যিটো শ্বট ল'লে, যিটো পেনাল্টি ল'লে, সেইটো ফুটবলৰ ভাষাত কোৱা হয় পেনেনকা। মানে কি হয়, পেনাল্টি যিহেতু খুব ওচৰৰ পৰা লোৱা হয়, 11 গজ বা 12 গজ বা 11 মিটাৰ দূৰত্বৰ পৰা লোৱা হয় আৰু খুব তীব্ৰ বেগেৰে সাধাৰণতে যিহেতু লোৱা হয়, তীব্ৰ বেগেৰে শ্বুট লোৱা হয়, গতিকে সাধাৰণতে পেনাল্টি টেকাৰজনে বলটোত ভৰিৰে আঘাত কৰাৰ পাছত গলকিপাৰৰ মুভ কৰিবলৈ আচলতে সময় নাথাকে। সেইকাৰণে বেছিভাগ গলকিপাৰে কৰে কি, যে পেনাল্টি টেকাৰজনৰ চাল চলন, খোজ কাটলৰ ওপৰত নিৰ্ভৰ কৰি কোনটো দিশত পেনাল্টি শ্বুট তেওঁ কৰিব সেই সম্পৰ্কে সিদ্ধান্ত কৰি তেওঁ আগতীয়াকৈ সেইফালে মুভ কৰে। যদি তেওঁৰ সিদ্ধান্ত শুদ্ধ হয়, তেওঁ বোলে সোঁফালে মুভ কৰিলে আৰু বলো যদি সঁচাকৈ সোঁফালে আহে, তেতিয়াহ'লে পেনাল্টি বচাৰ চান্স থাকে, নহ'লে গল হয়। সাধাৰণতে পেনাল্টিত গল হয়। গতিকে এই আগতীয়াকৈ যে মুভ কৰে গলকিপাৰজনে, তাৰ সুবিধা ল'বলৈ আৱিষ্কাৰ কৰা হৈছিল পেনেনকা নামৰ শ্বটটো। এই শ্বটটোত খুব তীব্ৰ বেগেৰে শ্বট লোৱাৰ সলনি একদম গলপোষ্টৰ মাজলৈ বলটো শ্বুট কৰা হয় আৰু লাহেকৈ ভৰিৰে দাঙি দিয়া হয়। তেনেকুৱা এটা বিখ্যাত পেনেনকা হৈছে 2006 চনত জিনেদিন জিদানে ইটালীৰ বিৰুদ্ধে লোৱা পেনাল্টি শ্বটটো। গল বাৰত লাগি লাহেকৈ ভিতৰলৈ সোমাইছিল। এতিয়া ব্ৰাহিম ডিয়াজে তেনেকুৱা এটা পেনেনকা ল'লে, তেনেকুৱা এটা শ্বট ল'লে, কিন্তু চেনেগালৰ গলকিপাৰ এডৱাৰ্ড মেণ্ডি খুবেই এজন পাকৈত আৰু টেঙৰ গলকিপাৰ। তেওঁ আগতীয়াকৈ মুভ কৰাৰ সলনি নিজৰ ঠাইতে ৰৈ থাকিল আৰু ব্ৰাহিম ডিয়াজে লোৱা শ্বটটো আহি তেওঁৰ হাতত একদম ধুনীয়াকৈ আহি পেলাই সোমাই পৰিল। গতিকে এটা ডাঙৰ বিপদৰ পৰা চেনেগাল ৰক্ষা পৰিল।
কিন্তু এতিয়াও ড্ৰামা শেষ হোৱা নাই তাৰ পাছত খেলখন অতিৰিক্ত সময়লৈ গুচি গ'ল আৰু অতিৰিক্ত সময়ত সেনেগালে এটা গ'ল দিলে আৰু গ'ল দি আফ্ৰিকান কাপ অফ নেশ্যনছ জয় কৰিলে সেনেগাল আফ্ৰিকান কাপ অফ নেশ্যনছৰ বিজয়ী হ'ল ট্ৰফি লৈ তেওঁলোকে ফূৰ্তি কৰিলে ট্ৰফি লৈ তেওঁলোকে ঘৰলৈ গুচি আহিলে নিজৰ দেশলৈ গুচি আহিলে নিজৰ দেশত সমদল কৰিলে সমাৱেশ কৰিলে ৰোড শ্ব' কৰিলে ট্ৰফি লৈ পেলাই কিন্তু তেনেকুৱাতে ঘটিলে এটা খুবেই অভাৱনীয় ঘটনা আফ্ৰিকান কাপ অফ নেশ্যনছ নামৰ যিখন টুৰ্ণামেণ্টৰ কথা আমি পাতি আছো সেই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰে কনফেডাৰেশ্যন অফ আফ্ৰিকান ফুটবল বা CAF নামৰ এটা সংস্থাই তেওঁলোকৰ নিয়ম অনুসৰি কোনোবা দলে যদি ৱাক আউট কৰে মানে খেলপথাৰৰ পৰা আধাতে যদি কিবা কাৰণত এৰি থৈ গুচি যায় কিবা ৰেফাৰী সিদ্ধান্ত বা যিকোনো সিদ্ধান্তৰ প্ৰতিবাদ কৰি যদি খেলপথাৰৰ পৰা গুচি যায় তেতিয়াহ'লে সেই দলটোক পৰাজিত দলবোৰী ধৰি অন্য দলটোক বিজয়ী হিচাপে ঘোষণা কৰা হয় এই সিদ্ধান্ত অনুসৰি সেনেগালক খেল অনুষ্ঠিত হোৱাৰ কেইবাদিনৰ পাছত পৰাজিত দল বুলি ঘোষণা কৰা হ'ল আৰু মৰক্কোক বিজয়ী দল বুলি ঘোষণা কৰা হ'ল সেনেগালৰ পৰা এফকনৰ আফ্ৰিকান কাপ অফ নেশ্যনছৰ ট্ৰফি ঘূৰাই লৈ গুচি যোৱা হ'ল গতিকে এই মুহূৰ্তত এফকন বা আফ্ৰিকান কাপ অফ নেশ্যনছৰ আচল বিজয়ী হৈছে সেনেগাল নহয় মৰক্কো ইয়াৰ প্ৰতিবাদত সেনেগালৈ গৈ গোচৰ দিলেগৈ কোৰ্ট অফ আৰ্বিট্ৰেশ্যন ফৰ স্পৰ্টছ নামৰ আন্তঃৰাষ্ট্ৰীয় আদালতখনত যিখন আদালতে আচলতে খেল সম্পৰ্কীয় গোচৰবিলাকৰ মীমাংসা কৰে গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে গতিকে আফ্ৰিকান কাপ অফ নেশ্যনছ বা এফকনৰ আচল বিজয়ী কোন সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত এতিয়াও ওলোৱা নাই আৰু বহুতৰ মতে বহু ক্ৰীড়া বিশেষজ্ঞৰ মতে সেনেগালে তেওঁলোকৰ ট্ৰফি আৰু বিজয়ীৰ সন্মান দুয়োটা ঘূৰাই পোৱাৰ খুবেই সম্ভাৱনা আছে গতিকে এক কথাত ক'বলৈ গ'লে এই খেলখন এতিয়াও শেষ হোৱা নাই একচুৱেলি জানুৱাৰী মাহৰ খেল 2026 চনৰ জানুৱাৰী মাহৰ খেল এতিয়াও এখন খেলৰ চূড়ান্ত সিদ্ধান্ত ওলাবলৈ এতিয়াও বাকী আছে গতিকে ইণ্টাৰেষ্টিং কাহিনী আপোনালোকক ক'বলৈ মন গ'ল যি কি নহওক ইয়াতে ভিডিঅ'টো আমি শেষ কৰিলোঁ বিশ্বকাপ ফুটবল বৰ্তমানো চলি আছে আৰু চাগে আপোনালোকে চাইছে খেলবিলাক আৰু কোনটো দলৰ খেল আপোনালোকে আটাইতকৈ উপভোগ কৰিছে পাৰিলে কমেণ্ট কৰি জনাব ধন্যবাদ